হেম প্ৰণামিলো এ ভুলা ভান্তি হৈব পাৰে এলয় যেন বুধৰা আৰু মানুহৰে যিমান কথা মই ইমানতে থলো আৰু ভদৰে জপনা ধুলি হিৰে তুলি বাদ্য হৈছে 24 প্ৰকাৰ নহয় নে এটা কি বাদ্য শুনচোন বাদ্যনো কি 24টা বাদ্য বুলি কওঁ 24টা বাদ্যৰ ভিতৰত ডমৰু হাতখন ক'ত পৰিলে হয় হাত নহয় বাদ্য আৰু মোহন মুৰুলি বিন পেপা ঢোলতাল বাহি এ তুকাৰি তো বলা জানা কুটি তাৰ খঞ্জৰি এ ঢোল পেলা ঢাক পেৰেন্তা গগনা ও জেনেতা গগনা এ কলিতা বাজয় ঢোল জানিবা কুটিয়া আৰু সেই হাঁহু বাদ্য জানা আয়ৈ এই স্বৰ্গে জন্ম পালে আৰু হাঁহু বাদ্য জানা স্বৰ্গে জন্ম পালে এই কন্ধবে গয়া জানা নমায়ানি চিলে নমায়ানি চিলে আৰু দম্বৰু বজাই হৰি দম্বৰু বজাই সময় ছৰি এ দম্বৰু বজাই হৰি দম্বৰু বজাই এ দম্বৰু আছে পাৰ্বতী নাচি যায় পাৰ্বতী নাচি যায় পাৰ্বতী নাচি আৰু শুনিবচোন সৰ্বজনে নাপাব আমনি এ শুনিবচোন সৰ্বজনে নাপাব আমনি এ দম্বৰুৰে কে পালস পঢ়ো আৰম্ভণি আৰু কৃষ্ণ আমি সমুদ্ৰ হাত ডম্বৰ আজি শ্ৰী শ্ৰী হয় স্বৰ্গীয় মহায়োজা দেৱৰ মহায়োজা দিৱস হয় হয় তেখেত জীৱিত আছে হয় তেখেত বৈকুণ্ঠ পালেগৈ তেখেতে বৈকুণ্ঠলৈ গৈছিলে হয়তো আমি তেখেততকৈ পাছৰ সকলে বৈকুণ্ঠলৈ যাব নোৱাৰিম আমাৰ যিখন বৈকুণ্ঠ গম পাইছে আৰু কলিযুগ বৈকুণ্ঠহে হয় হয়নে বাৰু ঠিকে সেই বৈকুণ্ঠলৈ যে গৈছিল এতিয়া কিছু লোকে কয় মহায়োজাই ৰাছিয়াত ঢোল বজাইছিলে হয় কিছু লোকে আমেৰিকাতো ঢোল বজাইছিলে অৱশ্যে আমি পোৱা নাই কিমান সঁচা কিমান মিছা নাজানো সঁচা মিছা আমি নাজানো সেয়ে যে কি নহওক তেখেতক আমি অন্তৰত অধ্যয়ন কৰি ডম্বৰু হাটখন আৰম্ভ কৰিম ডম্বৰু হাটখন আজি কেইদিনমান আগতে আমি এটা কৰ্ম পাতি ল'ব লাগিব নহয় জানো কেইদিনমান আগতে
আমাৰ শিৱৰাত্ৰি পাৰ হৈ গৈছে হয় হয় আমাৰ এওঁ মানে সেই শিৱৰাত্ৰি দিনাখন একেবাৰে জিৰ' আছিলে বুজিছে এওঁ নামটো ৰজনী আপোনালোকে গম পাইছে চাগে নমস্কাৰ আচ্ছা এই শিৱৰাত্ৰি আগদিনালৈকে একেবাৰে জিৰ' হৈ আছিলে শিৱৰাত্ৰি আগদিনা যেতিয়া শিৱসাগৰ ফালৰ পৰা আহিব গৈ আছে এওঁ ঘপককৈ মানে টোপোলা এটা বান্ধি দিলে নহয় মোক মনোকামনা সিদ্ধি হওক বুলি শিৱৰাত্ৰি পাছদিনাখনি দুটা ৰেভিনিউ টিকেটৰ মালিক এয়া দেখিলে যে কি নহওক আমি আজি কাৰণে শিৱৰাত্ৰি পালন কৰিম সকলোৱে সহায় কৰিবনে সকলোৱে সহায় কৰিব লাগিব সেয়ে আৰম্ভ কৰিছোঁ কৃষ্ণ আজি শিৱৰাত্ৰি যি হ'ব হ'ব আহি আছে আৰু এতিয়া মানে কলিযুগত সদাশিৱৰ গোটৰ মেনেজাৰ বুলিও কয় হয় হয় নহয়নে যেতিয়া মানে গোটৰ মেনেজাৰ হৈ পৰিলে তেতিয়া ডম্বৰটো বজাই বজাই যেতিয়া আহি আছে পাৰ্বতীয়ে বৰ দুখ কৰিছে যে আমাৰ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান হেৰাই গ'ল নহয়নে আমাৰ বিয়া ঘৰত বিয়া নাম হেৰাইছে বৰসভাত নেগা নাম গাইছে হ'ব হোৱা নাম নাইকিয়াই হ'ল যে কি নহওক তেতিয়া বিয়া নামৰ সুৰেৰে কি কৈছিলে দেই কৃষ্ণ পাৰ্বতীয়ে কৈছে আৰু क्या कहते हैं बोले दो बाजे दम बोलो होय बाजे दम बोलो ओ जाकीबो ओय दो बाजे दम बोलो बाजे শিৱই যেতিয়া তুলুং বুটুং হৈ আহিছে তেতিয়া কৈছে বোলে এ সদাশিৱ সকলোৱে কি খাই পগলা হয়নে সদাশিৱ কি খাই পগলা
সঁচা কথা ক'বলৈ গ'লে যেনেকৈ বাঁহী নাম বুলি নাই, পেঁপা নাম বুলি নাই, ডম্বৰু নাম বুলি নাই। ডম্বৰুৰ লগত আমি যিকেইটা কলি দুদুদুম বাজে ডম্বৰু, নাচে সদায় কল্পতৰু। আমি চাপৰটোৰ লগত